Hello viewers, আজি গতানুগতিক আপডেট তোৰ পৰিৱৰ্তে বিশেষ এটি আপডেট লৈ আহিছো। বিশেষ এটি কথা জনোৱাটো প্ৰয়োজন বা উচিত বুলি এই সময়ত মই ভাবিছো। হেতু হৈছে স্পেশাল ইন্টেনসিভ ৰিভিজন, যেটো আমি এসআৰ বুলি গম পাইছো। হয়তো বহুতে গম পোৱা নাই, গাঁৱে ভুৱে বা বিভিন্ন অঞ্চলত হয়তো এই বিষয়ে বাতৰি প্ৰকাশ হৈছে, তেওঁলোকে গম পাইছে বা তেওঁলোকে খবৰ পাইছে যদিও স্পেশালি এই বস্তুটো কি, কেনেকৈ কি কৰিব লাগে হয়তো সেই বিষয়ে জ্ঞাত নহয়। এতিয়া ইতিমধ্যে বিহাৰত হৈ গ'ল, চমুকৈ ক'বলৈ গ'লে ভোটাৰ তালিকাৰ সংশোধন। তাৰমানে ভোটাৰ তালিকাৰ পৰা কিছু নাম বাদ পৰিব, কিছু নাম এড হ'ব, তাৰমানে যোগ হ'ব। সেইটো কেনেকৈ হ'ব, কিয় হ'ব, কিহৰ কাৰণে হৈছে, সেই গোটেইখিনি কথা বতৰাখিনি আমি আজি পাতিম। কিন্তু সৰ্বপ্ৰথমতে আহোচোন এটা বস্তু মই অনুৰোধ জনাম আপোনালোকক। সেইটো হৈছে নাম আছে নাই আপোনাৰ, যেহেতু লগত যদি ভোটাৰ কাৰ্ড আছে আৰু আপোনাৰ ওচৰ চুবুৰীয়া বা আপোনাৰ বন্ধু বা আপোনাৰ যিকোনো বয়সস্থ লোক যিজনে নিজৰ ভোটাৰ তালিকা সম্পৰ্কে খুবেই চিন্তিত হৈ আছে, তেখেতৰ ভোটাৰ কাৰ্ডটো লৈ আপুনি চাব পাৰে। মই ইয়াত স্ক্ৰীনত দিছোঁ electoralsearch.eci.gov.in, গুগলত চাৰ্চ কৰিলেই পাই যাব। তাত যোৱাৰ পাছত এই এটা পেজ খুলিব। সেই পেজত এপিক নাম্বাৰ য'ত লিখা আছে, হিন্দীটো আছে, ইংলিছতো আছে। তলত নিজৰ যিটো ভোটাৰ কাৰ্ডত এপিক নাম্বাৰ আছে, HXX বা বিভিন্ন ধৰণে যি নাম্বাৰ দি আছে আপোনাৰ আলফা নিউমেৰিক, সেই নাম্বাৰ ইয়াত এণ্ট্ৰি কৰিব, সেই নাম্বাৰটো ইয়াত ভৰাব। তাৰপিছত সোঁহাতে সেলেক্ট ষ্টেট বুলি কোৱা আছে, ৰাজ্য আপোনাৰ সিলেকশ্যন কৰিব লাগিব, অসমৰ কাৰণে আসাম। তাৰপিছত তলত কেপচা কোড আছে, ইয়াত যেনেকৈ 6, তাৰপিছত স্মল k 2R34। তাৰপিছত ছাবমিট কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ বুথ নাম্বাৰ কিমান, আপোনাৰ চিৰিয়েল নাম্বাৰ কিমান, আপোনাৰ ফাদাৰ্ছ নেম কি, আপোনাৰ এড্ৰেছ কি, গোটেই ডিটেইলছ ইয়াত আহি যাব। তাৰমানে আপোনাৰ ভোটাৰ লিষ্টত নাম আছে, খুব ধুনীয়াকৈ, কোনো প্ৰব্লেম নাই। কিন্তু এতিয়া যিহেতু স্পেচিয়েল ৰিভিজন হ'ব গৈ আছে, বিভিন্ন বিতৰ্ক হৈছে, আপোনালোকে গম পাইছে বিহাৰত হৈছে। তাৰপিছত এইটো বিষয়লৈ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা হৈ আছে, শাসকীয় দল তথা যি আছে বিপক্ষ দল, ঠিক আছে, পাৰ্লিমেণ্টতো এইখিনি কথা বতৰা চলি আছে। এতিয়া যিয়ে নহওক, আমি মূল কথালৈ আহোঁ। যেতিয়া সংশোধনী হ'ব, জেনেৰেলি এইটো 5 বছৰ মূৰে মূৰে হ'ব লাগে, বাট এইবাৰ অসমত হ'ব গৈ আছে। ইয়াৰ কাৰণখিনি আপোনালোকে গম পায়। ইয়াৰ কাৰণ বহুতো আছে। ধৰক বহু মানুহ মৃত্যু হৈছে, যাৰ ইতিমধ্যে ভোটাৰ লিষ্টত নামো আছে, গতিকে তেওঁলোকৰ নাম ডিলিট কৰিবৰ কাৰণে। প্লাছ আপোনাৰ যদি কোনোবা বিয়া হৈ আহিলে, এড্ৰেছ চেঞ্জ হ'ল, তাৰ কাৰণেও এডিশ্যন বা ডিলিশ্যনৰ কাৰণে আছে, কাটিবৰ কাৰণে বা আকৌ যোগ কৰিবৰ কাৰণে। চ' এড্ৰেছ চেঞ্জ হ'লে, নিজৰ স্থায়ী ঠিকনা সলনি হ'লে, আৰু ধৰক সৰু ল'ৰা ছোৱালী 18 বছৰ হ'ল, তেওঁলোকৰ নাম এণ্ট্ৰি কৰিবৰ বয়স হৈ গ'ল, তাৰ কাৰণেও ফৰ্ম কিছুমান পোৱা যায়, স্পেচিফিক ফৰ্ম। সেই ফৰ্মৰ সম্পৰ্কে আমি পুনৰ আলোচনা কৰিম। আৰু ইয়াত আৰু এটা বস্তু আছে, যদি মোৰ ডাউট হয় যে এই ভোটাৰজন আচল ভোটাৰ নহয়, এখেত বা দুঠাইত ভোট দি আছে, এঠাইত কাটিব লাগে, তেতিয়াহ'লে সেই অবজেকশ্যনৰ কাৰণেও ফৰ্ম আছে, তেখেতৰ নাম ডিলিশ্যনৰ কাৰণে, এইটো ডাউটফুল ভোটাৰৰ কাৰণে। আৰু এই গোটেই কথা বতৰাখিনি ফৰ্মখিনি আপোনালোকক ইলেকশ্যন কমিশ্যনৰ যোগেদি যি BLO মানে ধৰক অংগনবাদী কৰ্মী হ'ব পাৰে, পঞ্চায়তৰ কৰ্মী হ'ব পাৰে, তেওঁলোকে অথৰাইজ কৰিব ইলেকশ্যন কমিশ্যনে। চ' BLO আপোনালোকৰ ঘৰলৈ আহিব পাৰে বা নিৰ্দিষ্ট স্থানত মাতিব ফৰ্মখিনি জমা দিবৰ কাৰণে, যদিহে কিছু প্ৰয়োজন আছে বুলি ভাবে। এতিয়া প্ৰথম ষ্টেজ 1ত আহোঁ। ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী প্ৰক্ৰিয়া 3টা স্তৰত হ'ব বুলি কোৱা হৈছে। যিহেতু ফাৰ্ষ্ট হৈছে 1987, মানে 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে যি ফৰ্ম আহিব, তাত আপোনালোকৰ নিজৰ নাম থাকিব লাগিব 2005 চনৰ ভোটাৰ তালিকাত, আৰু যিকোনো এটি পৰিচয় পত্ৰ মানে আইডেণ্টিটি প্ৰুফ জমা দিব লাগিব। এতিয়া বন্ধু বান্ধৱীসকল বা সকলোকে ভিউৱাৰ্ছলৈ মোৰ এটি প্ৰশ্ন তথা ছাজেশ্যনো আছে যে অলমষ্ট 18 বছৰ মানে 87 চনৰ পাছত যেতিয়া 2005 যদি ভোটাৰ তালিকা চোৱা হয়, 2005লৈকে অলমষ্ট 18 বছৰ এটেণ্ড হয় যিকোনো ল'ৰা বা ছোৱালী। তো তেওঁৰ ভোটাৰ তালিকাত নাম থাকিব পাৰে, নাথাকিব পাৰে। চ' এই ক্ষেত্ৰত কি কৰিব? নিশ্চয় ইয়াৰো এটা বিকল্প আহিব, ৰিভিজন নিশ্চয় দিব যে নিজৰ পিতৃ মাতৃৰ নাম ভোটাৰ লিষ্টত থাকিলেও হৈ যাব। ঠিক আছে, সেয়াৰো যিকোনো এটা বিকল্প নিশ্চয় থাকিব।
নেক্সট আছে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰ। ইয়াৰ আগত আছিলে 1987 চনৰ আগত জন্মগ্ৰহণ কৰা জুলাই মাহৰ আগত। নেক্সটটো হৈছে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰ। তেওঁলোকক নিজৰ নাম বিচৰা নাই। 2005 চনৰ ভোটাৰ তালিকাত নিজৰ পিতৃ বা মাতৃৰ নাম থাকিলেই হ'ব। আৰু নিজৰ যিকোনো পৰিচয় পত্ৰ এটা লাগিব, জন্মৰ প্ৰমাণ পত্ৰ, পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ, নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। ঠিক আছে, এইখিনি হৈছে 1987 চনৰ পৰা 2002 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা লোকৰ ক্ষেত্ৰত। নেক্সট হৈছে 2002 চনৰ পাছত জন্মগ্ৰহণ কৰা ভোটাৰ। তেওঁলোকৰ কাৰণে নিজৰ যিকোনো পৰিচয় পত্ৰ লাগিব, জন্মৰ প্ৰমাণ পত্ৰ লাগিব, পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ লাগিব আৰু পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা লাগিব। গতিকে গোটেইখিনি এই ষ্টেজত বা গোটেইখিনি প্ৰক্ৰিয়াত এটা বস্তু আমি কমন পাইছোঁ। সেই বস্তুটো হৈছে 2005 চনৰ ভোটাৰ তালিকা। ইয়াক মুখ্য বিষয় হিচাপে লোৱা হৈছে, মুখ্য নথি হিচাপে। গতিকে এইখিনি আগতীয়াকৈ আপোনালোকে যা যোগাৰ কৰিব পাৰে। এতিয়া যিহেতু স্পেচিয়েল নটিফিকেশ্যন অহা নাই, হয়তো আহিব। আৰু এইটো বিশেষ চিন্তা কৰিবলগীয়াও নহয়, যদিহে আমি ভোট দি আছোঁ, নহয় জানো? আৰু আমাৰ ওচৰত যিহেতু পৰিচয় পত্ৰসমূহ আছে, গতিকে তেনেকুৱা বিশেষ নহয় এইটো। কিন্তু আগতীয়াকৈ এই পৰিচয় পত্ৰসমূহ গোটাই থ'লে নিজৰ কাৰণে সুবিধা হয়। ঠিক আছে, আৰু এটি মই ইনফৰ্মেশ্যন ইয়াত দিব বিচাৰোঁ। পৰিচয় পত্ৰৰ ভিতৰত কি কি লাগিব, ধৰক এপিক মানে ভোটাৰ কাৰ্ড প্ৰধান, আৰু যদি ভোটাৰ কাৰ্ড নাই পাছপৰ্ট, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড, চৰকাৰী সেৱাৰ পৰিচয় পত্ৰ, আৰু প্ৰুফ অফ বাৰ্থ হিচাপে বয়সৰ প্ৰমাণ হিচাপে পৌৰ নিগম বা জন্ম মৃত্যুৰ সংশ্লিষ্ট কৰ্তৃপক্ষ মানে ধৰক ৰেজিষ্টাৰ অফ বাৰ্থ এণ্ড ডেথ। ঠিক আছে, বা যাক অথৰাইজ কৰা আছে। তাৰপাছত ক্লাছ 10 দশম শ্ৰেণী বা সমমানৰ বিদ্যালয়ৰ প্ৰমাণ পত্ৰ, জন্ম তাৰিখ উল্লেখিত। আমাৰ এডমিট যেনেকৈ থাকে বা চাৰ্টিফিকেট। ঠিক আছে, বিশেষকৈ এডমিটক কনচিডাৰ কৰা হয় ক্লাছ 10ৰ। তাৰপাছত পাছপৰ্ট আৰু আধাৰ, যদি জন্ম তাৰিখ UIDত সঁচাকৈ সত্যাপন কৰা আছে, সেইটো অথৰাইজ থাকিব লাগিব। তাৰপাছত এড্ৰেছ প্ৰুফ, বাসস্থানৰ প্ৰমাণ, যদি স্থানান্তৰিত বুলি আপত্তি কৰা হয়, সেইটো অবজেকশ্যনৰ ক্ষেত্ৰত এড্ৰেছ প্ৰুফ হিচাপে ৰেচন কাৰ্ড বা ভূমিৰ মালিকানাধীন নথি, পট্টা, জমাবন্দী, নামান্তৰণ কৰাৰ কপি, বিদ্যুতৰ বিল মানে লাইটৰ বিল, পানী বিল, গেছ সংযোজনৰ শেহতীয়া নথি, ভাড়াৰ চুক্তি আৰু মালিকানাৰ প্ৰমাণ, কিছুমান ৰেজিষ্টাৰ্ড ডিড থাকে যে বা ৰেণ্ট ল'লে, ঠিক তেনেকুৱা ধৰণৰ। আৰু চক্ৰ বিষয়া অৰ্থাৎ চাৰ্কল অফিচাৰ, গাঁওবুঢ়া বা গাঁও পঞ্চায়তৰ প্ৰমাণ পত্ৰ। তাৰ উপৰিও এডিশ্যনেল কিছুমান অতিৰিক্ত নথি, সহায়ক নথি আছে। সহায়ক নথি মানে ধৰক এইখিনি প্ৰয়োজন হ'ব পাৰে নহ'ব পাৰে, কিন্তু এইখিনি যদি আপোনালোকৰ বিবাহ হৈছে বা নাম চেঞ্জ কৰিছে বা বিভিন্ন নিজৰ এড্ৰেছ চেঞ্জ কৰিছে, তো সেই ক্ষেত্ৰত বিবাহৰ প্ৰমাণ পত্ৰ, বিবাহৰ ক্ষেত্ৰত, আৰু যদি নাম চেঞ্জ কৰিছে, যিটো এফিডেভিট বুলি কওঁ, গেজেট মানে যিকোনো গেজেটেড এটা বাতৰি কাকতত প্ৰকাশ হ'ব লাগে বিজ্ঞাপন হিচাপে যে মই আমুক নাম আজিৰ পৰা এইটো চেঞ্জ কৰিলোঁ বুলি যি দিয়া হয়, সেইটো উঠিব লাগে আৰু এফিডেভিট থাকিব লাগে। আৰু পৰিচয় ঠিকনা সন্দৰ্ভত কোৰ্টৰ আদেশো থাকিব লাগে যদি পৰিচয় ঠিকনা চেঞ্জ হৈছে, আৰু পূৰ্ববৰ্ষৰ ভোটাৰ তালিকাৰ কপি। চ' এইখিনি আছে। পৰৱৰ্তী সময়ত যেতিয়া এই প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব, নিশ্চয় ইয়াৰো কিছুমান বস্তু যদি প্ৰয়োজন নহয় বুলি ভাবে আঁতৰাব পাৰে, বা প্ৰয়োজন হয় বুলি ভাবিলে আৰু কিছু বস্তু ইয়াত সংলগ্ন হ'ব পাৰে। সেইখিনি অনাগত দিনত দেখা যাব। চ' বন্ধু বান্ধৱীসকল তথা সকলোলৈ এইখিনি পৰিচয় পত্ৰ বা এইখিনি ডিটেইলছ মই আজি জনালোঁ, যাতে আগন্তুক দিনত এই প্ৰক্ৰিয়াত আপোনালোকৰ সুবিধা হয়। চ' থেংক ইউ ছ' মাছ। শুভৰাত্ৰি।